নমস্কাৰ বন্ধুসকল, নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 30 তাৰিখ। আজি ৰবিবাৰ, শুক্লপক্ষ, দ্বিতীয়া তিথি আৰু হস্তা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া বেইছা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন সকলো দিশলৈকে যাত্ৰাৰ বাবে আপুনি এটা ভাল দিন পাব, কিন্তু শুভকৰ্ম অনুষ্ঠিত কৰিবৰ বাবে আজি ভাল দিন নহয়। খাদ্যত আজি তিতা আৰু পটল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। অকস্মাত শাৰীৰিক দুৰ্বলতাৰ বাবে কৰ্ম আৰু অৰ্থ নষ্ট নহ'বলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক। যান বাহনত ভ্ৰমণতো আজি আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে আজি কোনো বিশিষ্ট প্ৰতিষ্ঠিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰিব। এনে ব্যক্তিৰ সুপৰামৰ্শ আপোনাৰ প্ৰতিষ্ঠা লাভত আগলৈ সহায়ক হ'ব। নিবনুৱাই সন্মানৰ প্ৰশ্ন থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। অধিক ব্যস্ততাৰ মাজতো কিছু গুৰুত্বপূৰ্ণ কৰ্ম এৰি থৈ প্ৰিয়জনৰ সংগত আপুনি কিছু আনন্দপূৰ্ণ সময় অতিবাহিত কৰিব পাৰিব। দিনটো আপোনাৰ লাভদায়ক প্ৰমাণিত হ'ব। আজি ভ্ৰমণো আনন্দৰ হ'ব। গৃহত একাধিক কৰ্মই আপোনাক চাপত ৰখাৰ আশংকা আছে। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িলেও সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি ভ্ৰমণৰ বাবে আপুনি কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগিব। ভ্ৰমণ আনন্দৰ আৰু লাভদায়ক প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদিত দক্ষতা প্ৰকাশ আৰু সুনাম বৃদ্ধিৰ বাবে আজি এটা উন্নত দিন লাভ কৰিব। সুখ্যাতি অৰ্জনত আপোনাৰ আনন্দ বাঢ়িব, কিন্তু সন্মানৰ প্ৰশ্ন থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। বিবাহ সংযোগী প্ৰাৰ্থীৰ বাবে আজি এটা ভাল দিন। প্ৰিয়জনৰ প্ৰেমত বিশ্বাস আৰু প্ৰতিশ্ৰুতি থাকিব। উচ্চ স্থান আৰু মান লাভৰ এটা উল্লেখযোগ্য দিন আজি আপুনি লাভ কৰিব। গৃহত যিকোনো অৱস্থাতে চোৰ আদিৰ পৰা সাৱধানতা লওক। আনহাতে ৰাজ অনুগ্ৰহৰ শুভ সংবাদে আজি গৃহসুখ বৃদ্ধি কৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও আপুনি চমু ভ্ৰমণৰ আঁচনি ল'ব পাৰে। বিভিন্ন বাধাৰ বাবে ভ্ৰমণ কষ্টকৰ হ'ব পাৰে, হ'লেও সফল প্ৰমাণিত হ'ব। শিক্ষাৰ্থীয়ে জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ নিজৰ আচৰণৰ ওপৰত মনোযোগ দিয়ক। ইয়াত আপোনাৰ সুনাম আৰু সন্মানৰ প্ৰশ্নও জড়িত থাকিব। প্ৰেমৰ দিশত আজি আপুনি আশা কৰা ধনাত্মক সংকেত লাভ কৰিব। আনহাতে আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব। স্বাস্থ্যৰ প্ৰতিও আপোনাক আজি মনোযোগৰ আৱশ্যক। গৃহত আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো আপোন ব্যক্তি অৰ্থ সাহায্য প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। সামাজিক কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক দিনটো মানসিকভাৱে আজি ব্যস্ত ৰাখিব। ভ্ৰমণৰ বাবেও আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীক সকলো দিশতে স্বাস্থ্যই আজি পূৰ্ণ সহযোগত থাকিব, কিন্তু অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ ৰোমান্টিক মনোভাৱত অহেতুক কিছু পৰিৱৰ্তন আজি আপোনাৰ অনুভৱ হ'ব পাৰে, হ'লেও প্ৰিয়জনৰ সংগত এটা ভাল দিন অতিবাহিত কৰিব পাৰিব। কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি গৈ আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে।
গৃহত নতুন আৰ্থিক আঁচনিৰ সংযোগে আপোনাক আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। বিভিন্ন গৃহ সমস্যা সমাধানত ব্যস্ততা থাকিলেও শেষলৈ পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। ভ্ৰমণৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ ব্যয়বহুল হ'লেও সুখ আৰু সন্তুষ্টিৰে ভৰপূৰ হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কৰা কোনো কৰ্মই যাতে আপোনাক আনৰ সমালোচনাৰ সন্মুখীন নকৰে তালৈ লক্ষ্য ৰাখক। ইয়াত আপোনাৰ মান সন্মান আৰু সুনামৰ প্ৰশ্নও জড়িত থাকিব। প্ৰিয়জনৰ পৰা পোৱা কোনো সংবাদে আপোনাৰ দিনটো প্ৰসন্নতা আৰু আনন্দেৰে ভৰাই ৰাখিব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিও আনন্দেৰে আপুনি দিনটো অতিবাহিত কৰিব পাৰিব। গৃহত আজি ভূমি বাহন আদি সম্পদৰ সমস্যা সমাধান হ'ব। ইয়াত আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। কোনো উৎসৰ পৰা অপ্ৰত্যাশিতভাৱে ধনাগমত গৃহসুখ বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। দূৰ ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব, কিন্তু সফল আৰু লাভজনক প্ৰমাণিত হ'ব। কোনো আধ্যাত্মিক ব্যক্তিৰ সংস্পৰ্শলৈ আহি আপুনি আজি সুখ অনুভৱ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে অৰ্জন কৰা সফলতাই জ্যেষ্ঠসকলক আনন্দত ৰখাৰ লগতে সমাজতো নিজৰ মান বঢ়াব পাৰিব। পৰিয়ালত নতুন আনন্দৰ উৎপন্ন কৰিব পাৰিব। প্ৰিয়জনৰ সংগত মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি এটা উল্লেখযোগ্য দিন আপুনি অনুভৱ কৰিব পাৰিব। আজি পুৰণা সমস্যা সমাধান কৰিও আপুনি আনন্দিত হ'ব। গৃহত আৰ্থিক উন্নতি অব্যাহত থাকিব। ধনৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। হ'লেও উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিত আপোনাৰ সন্তুষ্টি থাকিব। পৰিৱেশত আপোনাৰ মানুহ বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো দিশত শ্ৰেষ্ঠ স্থান লাভ কৰি গুৰুজনৰ পৰা প্ৰশংসিত হ'ব। নতুন কোনো ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি সৎ বন্ধু বৃদ্ধিত আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনৰ লগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিও অতি আনন্দেৰে দিনটো আপুনি অতিক্ৰম কৰিব পাৰিব। যদিও স্বাস্থ্যৰ প্ৰতি আপোনাক কিছু যত্নৰ আৱশ্যক। গৃহ পৰিৱেশত প্ৰৱাসী আত্মীয়ৰ পৰা শুভ সংবাদ লাভত গৃহসুখ বাঢ়িব। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আৰু বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে আজি ব্যস্ত ৰাখিব, যাৰ বাবে কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ নাথাকিব। বৰঞ্চ বিশ্ৰামৰ প্ৰতিহে আপোনাৰ আগ্ৰহ বাঢ়িব। শিক্ষাৰ্থীয়ে আজি কোনো বিশেষ নিৰ্ণয় লোৱাৰ ক্ষেত্ৰত সাৱধানতা লওক, যাতে আগলৈ ইয়াৰ বাবে আপুনি পৰিতাপ কৰিব লগা নহয়। এটা শুদ্ধ সিদ্ধান্ত লোৱাত জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে আপুনি উপকৃত হ'ব। প্ৰিয়জনৰ আচৰণে আপোনাক অহেতুক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে, কিন্তু আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব। ইয়াৰ বাবে আপোনাৰ আজি ব্যয়ো বাঢ়িব, যদিও গৃহসুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। বিভিন্ন প্ৰকাৰ সৰু সুৰা সমস্যাক সন্মুখৰ পৰা প্ৰতিহত কৰিবলৈ আপোনাক মনোবল আৰু আত্মবিশ্বাস বৃদ্ধিৰ প্ৰয়োজন। শেষলৈ সফলতা অৰ্জনত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে সহপাঠী বন্ধুক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াব লগা হ'ব। ইয়াত সহযোগ কৰি আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে আপোনালোকৰ পাৰস্পৰিক বন্ধুত্বৰ সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব।
আজি আপোনাৰ মনোভাৱসমূহত প্ৰিয়জনৰ সমৰ্থন আপুনি নাপাব। মনত কিছু হতাশা অনুভৱ হ'ব পাৰে, কিন্তু পাৰস্পৰিক স্থান আৰু মান অক্ষত থাকিব। গৃহত প্ৰৱাসী আত্মীয়ৰ সংবাদৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা আপোনাৰ মনোবল হ্ৰাসৰ কাৰণ নহ'বলৈ যত্ন লওক। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। কোনো অপ্ৰত্যাশিত সংবাদত অকস্মাত আজি আপুনি ভ্ৰমণৰ নিৰ্ণয় ল'ব লগা হ'ব। শিক্ষাৰ্থীয়েও যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও সাৱধানতা লওক। প্ৰেমৰ দিশত আজিৰ দিনটোত আপুনি বিশেষ আশা কৰিব নোৱাৰিলেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। সংযোগৰ বাবেও আপোনাৰ আজি অপেক্ষাৰ পৰিমাণ বঢ়াব লগা হ'ব। মত পাৰ্থক্যৰ ফলত গৃহ পৰিৱেশৰ আনন্দ হ্ৰাস নাপাবলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সুখ উপলব্ধি কৰিব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম আজি পৰিৱৰ্তন হ'ব। অৱশ্যে ভ্ৰমণ আনন্দ আৰু সন্তুষ্টিৰে ভৰা হ'ব আৰু আৰ্থিকভাৱেও লাভৱান প্ৰমাণিত হ'ব। শিক্ষাৰ্থীৰ স্বাস্থ্যত উদৰ ৰোগৰ সামান্য অশান্তি অনুভৱ হ'ব পাৰে, হ'লেও ক্ৰীড়া আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণ কৰি আপুনি সুনাম অৰ্জন কৰিব পাৰিব। প্ৰিয়জনৰ সংগত মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি কিছু আনন্দময় সময় আপুনি অতিবাহিত কৰিব পাৰিব। আজি আপোনাৰ ভ্ৰমণো আনন্দৰ হ'ব। গৃহত আৰ্থিক উন্নতিৰ নতুন সংযোগে আপোনাক আৰ্থিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ আশা দিব। পাৰিবাৰিক মতবিভেদৰ ফলত পৰিৱেশৰ আনন্দ নকমিবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব যদিও সফলতা আৰু সকলো দিশতে বিজয় অৰ্জন কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। মাত্ৰ আপোনাৰ আজি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে বিশেষ সামগ্ৰী ক্ৰয় কৰি আশা পূৰণ কৰিব পাৰিব। সৎ বন্ধুৰ সংগত অধিক সময় ব্যয় কৰিও আপুনি সুখী হ'ব। আকস্মিকভাৱে প্ৰিয়জনৰ কোনো শ্ৰেষ্ঠতম দিশ আজি আপুনি আৱিষ্কাৰ কৰি সুখানুভূতিৰে আপোনাৰ মন ভৰপূৰ হ'ব। প্ৰিয়জনৰ সংগত সুখ থাকিব, য'ত আত্মীয়ৰ সহযোগেও আপোনাক উৎসাহ যোগাব। গৃহত আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আপোনাৰ আজি পাতল ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।